আছিলে প্ৰদীপ বহুত তেখেতেও আহিছিলে তাত জালটো ইয়াতে ফাঁচি যোৱাৰ কাৰণে সি নিজে ওলাব গৈছে অকলে নিজে আমি বাধা দিছোঁ কিন্তু সি আমাৰ কথা শুনা নাই তাৰপিছত তাক পানী টানি ভিতৰত লৈ গ'ল পানী ৰিঙত পূৰা ইমান ফুল আছিলে মানুহবিলাক চব ভয় খাই আমাৰ গাঁৱৰ মানুহ কোনো মানে সাহস কৰা নাই সোমাবৰ কাৰণে তো জালটো পিছত ওলাইছে ভাবিছে সেইফালে পাৰ হৈ যাব নেকি সেইফালে চাব গৈছে মানুহ ওলাই অহা নাই এই ঘটনাটা কিমান সময় 10:30 বজাত হৈছে মানে কালভাৰ ভিতৰতে ফচি আছিলে আৰু জালটো হাততে মানে বান্ধা আছিল এই জাল লৈ হোৱাৰ কাৰণে এনেকৈ ঘটনাটো তাৰ নামটো কি আছিল ৰাহুল একা বয়স 28-29 এনেকৈ হ'ব দেউতাৰ নামটো ক'ব পাৰিব দেউতাৰ নামটো ষ্টেফান একা বিয়া কৰাইছে বিয়া কৰা আছে এজন ছোৱালী আছে সৰু তো কাৰ্বি আংলং ট্ৰামাছ কাউন্সিল কাৰণে সহায় কৰিবৰ কাৰণে আপোনালোকে কি হয় আমি এতিয়া এই দুৰ্ঘটনাত যোনটো হৈছে দুৰ্ভাগ্য এটা কথা হৈছে এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলে আমি এটা অনুৰোধ ডেকাচাং গাঁৱৰ পৰা আমি এটা অনুৰোধ কৰি আছোঁ যে এই যোনটো ঘটনা হৈছে যাতে পৰিয়াল কাৰণে কিবা এটা সাহাৰ্য মানে আমাৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াই কিবা অনুদান মানে আগবঢ়াব বুলি আমি মানে এটা বিশ্বাস আছে আৰু অনুৰোধো কৰিছোঁ আমাৰ ফালৰ পৰা ইমানেই গৈ মই প্ৰথম গামৰা হৈ আমাৰ ডেকাচাং গাঁও বা ইমান আজি দুৰ্ঘটনা হৈ গ'ল কিন্তু ইমান MLA আহিছে আমাৰ ৰাজতীয় চেয়াৰমেনো আহিলে আমাৰ প্ৰশাসন আহিছে DC বিলাক আহিলে চবেই গাঁও মানুহ গোটেই আহিছে মই অন্তৰিক মোৰ ধন্যবাদ দিছোঁ যে আমাৰ ডেকাচাং হৈ এটা ল'ৰা দুৰ্ঘটনাত কিবা এটা হৈ গ'ল কিন্তু চবেই ৰাইজে আজি মানে সহযোগ কৰিছে যে ল'ৰা কেনেকৈ ওলাম পানীৰ পৰা তো মই খুবেই ভাল পাইছোঁ আৰু যাতে এনেকৈ হিউমেনিটি আছে যি জাতি নহওক যি ধৰ্ম নহওক ভাল লাগিছে আজি চবে কোঅপাৰেশ্যন কৰিছে এইটো কাৰণে মই গামৰা হৈ ডেকাচাং মই চবক ধন্যবাদ দিছোঁ আজি ইয়াতে ডকমকা ডেকাচাং গাঁও এজন মানুহ জাল মাৰি থাকোঁতে হঠাতে পানীতে সোমাই গ'ল আৰু এটা জালৰ লগত ফচি আছিলে তাৰপিছত আমি 12:10 খবৰ পাই কিনি ডিপুৰ পৰা আমি SDRF টিম মোৰ নিজৰ লগত আহি কিনি তাৰপিছত ইয়াতে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিলোঁ তাৰপিছত আমি 1 ঘণ্টামান উদ্ধাৰ কাৰ্য চলোতে মানে এই কাৰভাৰৰ তলত পৰা আমি ডেড বডিটো আমি উদ্ধাৰ কৰিলোঁ আৰু জালসহ আছিলে তাৰ হাতত জাল বান্ধাই আছে জালসহ আমি উদ্ধাৰ কৰিলোঁ আৰু এখেতৰ নাম আছিলে ৰাহুল ইক্কা 25 বছৰ son of ষ্টিফান ইক্কা আৰু তেখেতৰ ৱাইফ আছিলে জাচিন্তা উৰাং এইটো ভিলেজ ডেকাচাং আৰু POPS ডকমকা এইটোৱে আমি সোনকালে উদ্ধাৰ কৰিব পালোঁ এইটো ৰাইজৰ চবৰে আশীৰ্বাদত আৰু আমি সোনকালে কামটো ছাকচেছ হৈ গ'ল আৰু এইটোৱে Bini analo 12:10 apor long ni tumhan Difu Fire and Emergency Service station long punang le loja inuramonit jal ke warahut men amat jal ki chihum dun pemal lang lu drop chok khobor nang le eglo lasini tum loge Difu pen SDRF team ni tum fire team wangsi ni tum dak adim nang pali si loge ni tum kiri tardi phane tum hala deep diving set pen nili staff at paching thang si hala deep diver at paching thang si alang li tum phan arlo palusi garbhar arlo pen jal pen arichi kokdong ason masi longnam lok lasi amuni ramen ke bapu hello Rahul Ika apu omen ke Stefan Ika lapen apise omen ke Jacinta Urang arong ke Dekasang UPS Dogmokal Arta 25 year Arta 25 year ok jalwar bom mohorman meme ajar ting thang la pumal asajal ki chen ni pumat meme sun plungmat alang pan lang ala garbhar lu pon dat la karjulong ting te ko ana porolum sila so lang ke jang sarang litung chini do ting nili tungke ni tumhan la nang khobor ba ni ting 12:10 na khobor kela soprang ko ana por ni chini ni dalo labang ni tungdal am chini tungdelang age adap si okri bok si ajulong anta
চৰলো